सब्सक्राइब करो हाँ बेल आइकन को हाँ उसके बाद নমস্কাৰ বন্ধুসকল আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে গম পাইছে চাগে থাম্বনেইলটো চাই পিনি গছ পুলি তিনিডাল ৰুম বুলি ভাবিছোঁ। আম গছৰ হয় নিজৰ ঘৰতে চাই থাকক আপোনালোকে। দুজোপা লগাই দিছোঁ একেবাৰে গছজোপা। আজি বিশ্ব পৰিৱেশ দিৱস কাৰণে আজি 5 জুন হয় আৰু গছ গছনি ৰুব লাগে আজিৰ দিনটো। এইটো কাৰণে আজিৰ দিনটো নহয় চব দিনতে ৰুব লাগে হ'লেবি আৰু আজিৰ দিনটো গছ গছনি ক'ৰবাত ৰুব লাগে। স্কুলৰ ৰুব আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰুব। এইটো কাৰণে আপোনালোকে ভিডিঅ'টো তালৈ মানে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। তাতে আজি 5 জুন হয় বিশ্ব পৰিৱেশ দিৱস হয়। এইটো কাৰণে ইয়াত এতিয়া চবেই আহি গৈছে আৰু স্কুলত আহি গৈছে আৰু আজি দেওবাৰ হ'লে স্কুল খোলা আছে। 5 জুনৰ কাৰণে গছ গছনি ৰুবৰ কাৰণে চবেই আহি গৈছে আৰু চাই লওক ভিডিঅ'টো লাষ্টত স্কিপ নকৰাকৈ চাই থাকক। মানে আৰু বৰষুণ দি আছিলে তাৰপৰা পুলি ৰোৱা ভিডিঅ'খিনি দেখাব নোৱাৰিলোঁ মানে বৰষুণ দিয়াৰ কাৰণে সিহঁতে অলপ ৰখি গ'ল। তাৰপৰা মই ভাবিলোঁ মই তাত থকাতকৈ মই অলপ ঘাঁহ চাহ ধুই পিনি ভাতটো খাই লওঁ বুলি ভাবিছিলোঁ। চাই লওক বোকা হৈ আছে, বোকা বহুত লাগি আছে। এইটো কাৰণে এতিয়া পানী অলপ নদীত অলপ গা ধুব যাম, তাৰপৰা বাইকখনো ধুই লওঁ বুলি ভাবিছোঁ আৰু আজি ফাইনেলি নদী এতিয়া ভাই গ'লোঁ আৰু এতিয়া এইটো বাইকখন ধুব লাগে আৰু এতিয়া চাই লওক বাইকখন ধোঁৱা ওলাই গৈছে। চাই লওক ইয়াত নদী পানী এতিয়া গা ধুব আহিছোঁ। মই অলপ পিছত গা ধুম বাৰু চাই থাকক ভিডিঅ'টো। ফাইনেলি মাছ এতিয়া ফ্ৰাই কৰি আছে। চাই লওক কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা ফ্ৰাই কৰাটো। আৰু এইটো চাহ নি হয় তামোল খাই আছে, চাহ তামোল খাই মজা লাগে বুলি কৈছে। এইটোৱে বৰষুণ দি আছেগৈ এতিয়া আৰু তাৰপৰা অহাৰ লগে লগে বৰষুণ দি আছে। এইটো আমাৰ আম গছজোপা হয়, পকিলে ইমান মিঠা হয় ক'বই নালাগে, টেষ্টিয়ে বেলেগ আছে। এইটো আমাৰ দোকানটো হয় আৰু এইটোৱে আমাৰ চাই লওক বৰষুণ দি আছেগৈ আৰু এতিয়া কি কৰিম আৰু বৰষুণ কালিও দিছিলে আজিও দি আছে বৰষুণ। গা ধুব গৈছিলোঁ, বাইকখন ধুবলৈ গৈছিলোঁ, তাৰপিছত কি হৈ গ'ল বৰষুণ আহি গ'ল। বৰষুণ আহি পিনে ভাবিলোঁ মইতো গা ধুব, মই আৰামত বৰষুণটো তিতিলে একো নহয়, বাইকখন তিতিলে একো নহ'ব। আচল কথাতে মেইন কথাটো হৈ গ'ল এইটো মোবাইলটো তিতিলেতো নহ'ব। এইটো কাৰণে ডাইৰেক্ট একেবাৰে দৌৰি আহিছোঁ আৰু এতিয়া ঘৰৰ পৰা ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকে ভিডিঅ'টো চাই পিনি কেনেকৈ লাগিলে, যদি ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি আৰু বেল আইকনটো নটিফিকেশ্যনটো অন কৰি থৈ দিবি আৰু নতুন নতুন ভিডিঅ' আহিবৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট চাবৰ কাৰণে। सब्सक्राइब करो हाँ बेल आइकन को हाँ उसके बाद